রবিন সরেন হয়। গাঁওখনৰ নাম চিন্দ্ৰিজোৰা। এই ব্ৰিজটো কোনে বনাই দিছে আজি আপোনালোকক? এই ব্ৰিজখন আমাৰ গোসাইগাঁও জিলাৰ ভাইচ প্ৰেচিডেণ্ট লোকনাথ নাৰ্জাৰী আমাৰ এইখন ব্ৰিজখন বনাই দিছে। আগত কেনেকৈ আছিল এই ব্ৰিজৰ? এই ব্ৰিজখন আগত বহুত বেয়া আছিলে। আমাৰ অহা যোৱাৰ কাৰণে বহুত অসুবিধা হৈ আছিল। আমাৰ চাউল নিয়া অনা আৰু ল'ৰা ছোৱালী স্কুলত যোৱাত বহুত অসুবিধা আমাৰ হৈ আছিলে। তাৰ কাৰণে আমি সহায় বিচৰাত লোকনাথ নাৰ্জাৰী ডাঙৰীয়াই ছাৰে আমাক বহুত মৰম কৰিলে আৰু দয়া প্ৰদান কৰিলে। তাৰ কাৰণে আমি এই ব্ৰিজখন সম্পূৰ্ণভাৱে ভালদৰে আমি বনাই শেষ কৰিব পাৰিছোঁ। তাৰ বাবে আমি অশেষ ধন্যবাদ তাক জ্ঞাপন কৰিছোঁ। আৰু কিমানখন গাঁৱৰ মানুহ আপ ডাউন কৰি আছে এইখন গাঁৱত? এইখন ব্ৰিজত আমাৰ এইটো কোৱা নাযায় আৰু কিমানখন মানে গাঁৱত অহা যোৱা কৰে, কাৰণ আমাৰ একচুৱেলি 4-5টা গাঁৱত ইয়াত অহা যোৱা কৰি আছে। আৰু আমাৰ ওচৰতে থকা নাৰ্খবিল আমাৰ এই গাঁৱৰে, আৰু ওচৰত পাথৰবাৰী আছে। এইবিলাক গোটেইকেইটা এইবিলাক অহা যোৱা কৰি এইখনতে, কাৰণ অহা যোৱাটোতো যাতায়াতটোতো আমাৰ ভাল লাগে। তাৰ কাৰণে এইটো গাঁৱত এইটো ব্ৰিজত অহা যোৱাত মানে সিহঁতে মানে অহা যোৱা কৰি থাকে। কিমান বছৰৰ পৰা এনেকৈ আছে এই ব্ৰিজটো? ব্ৰিজখন আগত ভাল আছিলে, কিন্তু মাজত 2 বছৰ ধৰি এনেই আছিলে। তাৰপিছত আমি বহুত অসুবিধা পাইছিলোঁ। আৰু তাৰ বাবে আজি কি ক'ব আপোনালোকে লোকনাথ নাৰ্জাৰীক? অশেষ ধন্যবাদ জ্ঞাপন কৰি আছোঁ, কাৰণ আমাৰ দুখীয়া আৰু এই ব্ৰিজখন এনেকুৱা ভঙা চিঙা অৱস্থাত থকাত আমি যেতিয়া সহায় বিচাৰিছোঁ তেখেতৰ ওচৰত আৰু নাকচ কৰা নাই, ভাল আমাক ৰেচপঞ্চ দিছে। তাৰ বাবে আমি অশেষ ধন্যবাদ আমাৰ গাঁৱৰে, আমাৰ মানে হৃদয়ৰ পৰা তেওঁক অশেষ ধন্যবাদ জ্ঞাপন কৰি আছোঁ। আৰু জনাই দিছিলোঁ, কাৰণ আমাৰ ওচৰে পাঁজৰে থকা বহুত সংগঠনৰ আছিলে। আমি তাতে গৈখিনি এই বিষয়ে কৈছিলোঁ, কিন্তু ৰেচপঞ্চ ভালদৰে নিদিয়াত এনেই আছিলে, এনেই পৰি আছিলে। আৰু বাৰিষা ছিজনত পানী বাঢ়ে না? এইটো বহুত বাঢ়ে, মানে অহা যোৱাত আমাৰ বহুত অসুবিধা হয়। আমাৰ ডিঙিলৈকে তাতকৈ অধিক পানী ইয়াত জমা হৈ থাকে। তাৰ কাৰণে আজি এই ব্ৰিজখন পোৱাত আমি নিথৌ আনন্দ পাইছোঁ। আৰু